খুৰীয়ে কি ধৰণে চাইমত চাকিলে আমাক কৈ দিব নেকি? পুৰা গাহৰি মাংস আৰু এফালে চাইমত স্মোকি ফ্লেভাৰটো বহুত মানে ষ্ট্ৰংকে আছে আৰু দবৰ পূজা পাতত এইখিনি নাম কলো এইকেইটাই মানে লাগে। এই পাতটো সিজিবলৈ অলপ সময় লাগে, তেনেকৈ মোহাৰি মোহাৰি কেলে দিছে? উৰাঙা পিন চাউল পাতেৰে সিজোৱাটো ধান প্ৰথম সিজা দিনাখন যদি ভাজা পোৰা খায় ধানটো লাষ্টত পোকে খাব, শুকাব, চিকাৰৰ পৰা ধৰি অনা মাছখিনি ডোঙা চাঙত শুকাব। আৰু লগতে এইখিনি খাই মানে এইটোৱে গম পাইছোঁ এনেকুৱাবিলাক খাই আমনি নালাগে। নমস্কাৰ সন্মানীয় দৰ্শকসকল, আপোনালোক সকলোকে আমাৰ সমন্বয়ৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ পাকঘৰলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ এহাল জনগোষ্ঠীয় দম্পতী বুলিয়ে কৈছোঁ। আৰু তেওঁলোকে আমাৰ কাৰণে তেওঁলোকৰ লগত বহু কিবা কিবি লৈ আহিছে, আৰু যিসকলে জনগোষ্ঠীয় খাদ্যসমূহ ভাল পায় তেওঁলোকৰ বাবে এই খণ্ডটো বিশেষ হ'বলৈ গৈ আছে। আৰু লগতে যিসকলে গাহৰি মাংস ভাল পায় তেওঁলোকৰ কাৰণেতো এই ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে। আৰু সেয়ে আজি আমাৰ পাকঘৰলৈ ধেমাজিৰ পৰা অহা খুৰা খুৰীহঁতে আমাৰ বনৌষধিৰ লগত গাহৰি মাংস কি ধৰণে বহুত সোৱাদপূৰ্ণ আৰু লগতে স্বাস্থ্যসন্মতকৈ ৰান্ধিব পাৰে সেয়াই আমাক দেখুৱাবলৈ আহিছে। তেতিয়াহ'লে আৰু বেছি কথা আগ নবঢ়াই আমি আমাৰ আলহীৰ লগত চিনাকি হৈ লওঁ। আহক আহক এইফালে আহক খুৰা, বহক। প্ৰিয় দৰ্শকসকল, এয়া আমাৰ আলহী খুৰা আৰু খুৰী। খুৰা খুৰী, আপোনালোকৰ পৰিচয়টো আমাৰ দৰ্শকসকলক জনাই দিয়ক। নমস্কাৰ, মোৰ নাম ডিম্বেশ্বৰ পেগু, মিচিংপুৰ, পিঅ অকাজান, ডিষ্ট্ৰিক্ট ধেমাজি। ধেমাজি ডিষ্ট্ৰিক্ট, হয়। খুৰী, আপোনাৰ নামটো? নমস্কাৰ, গাঁও মিচিংপুৰ, মোৰ নাম ৰূপা পেগু। আপোনাৰ নামটো ৰূপা পেগু। ৰূপা পেগু, আৰু আপোনাৰ নাম ডিম্বেশ্বৰ পেগু। ঠিক আছে, এতিয়া খুৰা আৰু খুৰীয়ে ইয়াতে কৈ থৈ দিওঁ আমাৰ কাৰণে চাইমদ লৈ আহিছে। আৰু চাইমদৰ মানে ধুনীয়াকৈ চাইমদটো কেনেকৈ উলিওৱা হয় সেই সম্পূৰ্ণ মানে সঁজুলিটো, এই সঁজুলিটোৰ নাম কি? টাচু এই লৈ আহিছে। আৰু তেওঁলোকে এতিয়া আমাৰ চাইমদ চাকি আছে। খুৰীয়ে কি ধৰণে চাইমদ চাকিলে আমাক কৈ দিব নেকি? গোটেই আপোনালোকৰ কি কি বস্তু প্ৰয়োজন হয়? এতিয়া এইখিনি যে চাইমদখিনি আপুনি চাকিলে কিমান দিন থোৱা হৈছিলে? এক সপ্তাহ হ'লেই হৈ যায়। একমাহ মানো ৰাখে। একমাহ মানো ৰাখে। তাৰপিছত এইখিনি একমাহ ৰাখিলে মানে বেছি জালটো ওলায় আৰু বেছি জালটো ওলায়। এক সপ্তাহ ৰাখিলে মানে বেছি নাই আৰু বেছি অলপ মানে পাতল হয় আৰু হেৰিটো চাইমদটো। ঠিক আছে, এইটো এতিয়া আমি হেৰি কৰি থাকিম। আৰু লগতে আজি আপুনি কি ৰান্ধিব আমাৰ কাৰণে? এইটো টাকুক, হয়, গাহৰি মাংস নিমখ জলকীয়া, এইটো পানীৰ পৰা বনাই অম্বে, আৰু লগতে অম্বে। হয় হয়, এতিয়া নহৰু আদা নহৰু পানীৰ পৰা নাবাজে আৰু এনে পানীৰ পৰা বনাই আৰু পানীৰ মানে বইলকে বনাব। ঠিক আছে। আৰু আমাৰ এই হেৰি গাহৰি মাংসৰ লগত এতিয়া আপোনালোকে অম্বে দিব, টাকুক। এই পাতকেইটা আমি অসমীয়াত কি বুলি কয় জানে নেকি? অম্বেটো বাৰু মেচাকি শাক, মেচাকি শাক। আৰু এইটো ডাঙৰ হেৰিয়ে ডিমৰুৱে বুলি কয়, ডাঙৰ পাতৰ ডিমৰু বুলি কয়। ঠিক আছে, তেতিয়াহ'লে আৰু আমি এতিয়া প্ৰথমে বনাবলৈ আৰম্ভ কৰি লওঁ, আৰু আপোনালোকৰ লগত বহুত কথা পাতি যাম। আপোনালোকৰ গোটেই জনগোষ্ঠীৰ কথা পাতি যাম। আপোনালোকে যিমান পাৰে আমাক জনাব আপোনালোকৰ খাদ্য সম্ভাৰৰ বিষয়ে আৰু লগতে চাইমদৰ বিষয়েও। ঠিক আছে, তেতিয়াহ'লে আমি এতিয়া ৰন্ধা আৰম্ভ কৰিম। প্ৰিয় দৰ্শকসকল, আমি এতিয়া কেৰাহী পাতি ল'লোঁ। আমাৰ খুৰীয়ে ৰান্ধিব এতিয়া। মই গোটেই বস্তুবোৰ যোগাৰ কৰি দিছোঁ, আৰু তেতিয়াহ'লে আপুনি আৰম্ভ কৰক। প্ৰথমতেতো কেৰাহী পাতি ল'লে, তাত এতিয়া গৰম পানী দি দিছে।
গাহৰি মাংসটোতো 11 দিন বুলি কয় সেইটো শিকিলো আৰু 11 দিন প্ৰথমে হেৰি পানীত নিমখ দি লৈছে তাৰপিছত এতিয়া হালধি আপোনালোকে ঘৰত মানে প্ৰায় বইলে খায় বইল খোৱা হয় আৰু লগতে মানে এই পাতবিলাক বনৌষধি যিবিলাক পাত আছে আৰু বহুতখিনি পাত সেইবোৰৰ পৰাই বনোৱা হয় তাৰপিছত আৰু মাংস এইবাৰ দিয়া হৈছে 11 দিন যেতিয়া এই পাত শাকবোৰ দি ৰন্ধা হয় মাংস তেতিয়া তাত বিলাহী দিব নালাগে বিলাহীটো মানে নিদিলেও আৰু আপোনালোকে কি পাত দি ৰান্ধে গাহৰি মাংস আমাৰতো তেনেকৈ ক'বলৈ হ'লে হেৰিটো যিটো অম্বে বুলি কয় অম্বে মানে চাকি পাত আৰু এইটো টাকুক এইটো মানে ডাঙৰ ডিমৰু পাত টাকুক তাৰ পৰা আৰু হেৰি গুৰবান বুলি কয় গুৰবানটো এতিয়া ইয়াত দেখি পোৱা নাই বাৰু এইবাৰ অনাও নাই গুৰবানৰ পৰা বনাব টাকুকটা যিমান পাৰে শাক পাচলি আৰু যিমান আৰু বনৰীয়া শাক পাচলি যিটো নেকি খায় এই খোৱা বস্তুৰ পৰাই মানে আমাৰ গাহৰি মাংসত প্ৰায় মানুহে এইটো দি এইবোৰ বস্তু দি খায় এইবিলাক বস্তু দিয়ে খায় আৰু মেজেঙা পাতো দিয়ে মেজেঙা পাতটো দিও খোৱা হয় আৰু যেতিয়া আপোনালোকৰ এইবিলাক সকাম বিলাক হয় সেইবিলাক এই পাতবোৰ দিয়ে ৰন্ধা হয় গাহৰি মাংস হয় এইবোৰ আমাৰ প্ৰায় দবুৰ পূজা পাতোতে এইবোৰ প্ৰায় গোটেইখিনিয়ে শাক পাচলি এই যিকোনো আমি যিখিনি নাম ক'লো এইকেইটাই মানে লাগে এইকেইটা দি তাৰ উপৰিও বহুত পাত লগাব দবুৰ পূজাত আৰু একটা হেৰি আছে দবুৰ পূজাত সেইখিনি যিটো চাইমত চাকিছে ইয়াতকৈ বহুত ডাঙৰ তেনেকাত মানে অন্তত 50-60 পৰা 150 পৰা ধৰা এটা বহল একটা হেৰি বনাব তাচুক ইয়াৰ পৰা মানে গোটেই ৰাইজে খাব পৰাকে সেইদিনা এই পৰটো চাকিব মানে পৰাপংটো চাকিব ইয়াৰ পৰাই আমাৰ নিয়মটো পূৰ্বপুৰুষৰ নিয়ম মতে আমাৰ এইটো সূৰ্য দেৱতাক বসুমতী দেৱতাক যেনেকা দিয়ে ইয়াৰ পৰাই দিয়ে প্ৰথম যিটো ওলাই পৰাপং যিটো ওলাই তাৰ পৰাই মানে এই নিয়মটো কৰে দবুৰ পূজাত প্ৰথম মানে ভগৱানলৈ উৎসৰ্গা কৰি লয় তাৰ পিছতহে ৰাইজে খায় দৈনী পল এইটো চন্দ্ৰ ইন্দ্ৰ দেৱতা সেইকেইটাকে গোটেই মানে হেৰি কৰে আৰু লগতে মানে গাহৰি মাংস ৰন্ধা হয় পুৰা বিভিন্ন পাতেৰে ৰান্ধিব তাত মানে সেইদিনা মানে তেলৰ ব্যৱহাৰ নহয় তেলৰ ব্যৱহাৰ নহয় যি ৰান্ধিব মানে বইল কৰি চব বইল আৰু এনেকা গাহৰি মাংসৰ লগত হেৰিটো মাটিমাহৰ দি গাহৰি মাংসটো গাহৰি মাংস এইটো প্ৰায় মানুহে শাক পাচলি মাটিমাহ এইটো পিঠাও বনাই আৰু দাইল পিঠা বনাই এইবিলাকো বনাই আৰু মই এতিয়া যে আপোনালোকে ইয়াত পিঁয়াজো নিদিয়ে পিঁয়াজটো নিদিয়ে বাৰু এইবিলাক এইবিলাকে আদা নহৰুৱে দিব জালুক দিব বাকি মানে বেলেগ যিবিলাক মছলা আছে পেকেটৰ মছলা সেইবিলাক ব্যৱহাৰ কৰা এইবিলাক নলগায় আৰু এইবিলাকে যিবিলাক বন পাতৰ আৰু কিছুমান পাতৰ বহুত ধুনীয়া ধুনীয়া গোন্ধও থাকে কাপোৰ লাগে মাংসটো উতলি আহিছে ইয়াতে পাতটো পুৰা মোহাৰি ল'ব লাগে মানে বেলেগকৈ কাটি ৰখাৰ প্ৰয়োজন নাই মানে একেবাৰে হেৰি ৰন্ধাৰ সময়তে লগে লগে মানে চিঙি দি দিব পাৰি আৰু গোটেইবিলাক বস্তু
আকৌ কাটিলে মানে খাবলৈ বেয়া বুলি এনেকৈ লগায় এই পাতটো সিজিবলৈ অলপ সময় লাগে কেৰাহীটো অলপ সৰুৱে হৈ গৈছে পাতবোৰ পুৰা মোহাৰি দিছে আৰু ন তেনেকে মোহাৰি কেলে দিছে কোমল হ'ব লাই শাকো কিছুমান এনেকুৱা কৰি পিনে লগাই নহয় লাই শাকটো মানে দিলে এনেকে মোহাৰি কিনে দিলে ভাল হয় কোমল হয় এক প্ৰকাৰে এই খাদ্যবোৰ মানে ভালেই খাদ্য সম্ভাৰবোৰ কাৰণ কেলে যিবিলাক মানে পায় আৰু সব হাবি বননিত যিবিলাক পোৱা হয় সেইবিলাকৰ পৰাই এইবোৰ ৰন্ধা হয় বেলেগকৈ মানে একো কিনাৰ প্ৰয়োজন নাই নিজৰ বাৰীত থাকিলে এইবিলাক আনি কিনে দিব পাৰি আৰু নহয়নে আৰু এইবোৰ নোকোৱাৰ কাৰণে আজিকালিৰ দিনত মানুহৰ অনেক ৰকমৰ বেমাৰ আজাৰ সৃষ্টি হৈছে আগত আমাৰ মিচিং জনজাতিসকলৰ এইবোৰ ধৰক ডায়েবেটিছ চুগাৰ পাতৰ এইবোৰ পাতৰ বেমাৰ কোনো মানে নাছিলেই এই বনৰীয়া শাক পাচলিৰ পৰাই এইবোৰ মানে ভাল হয় বুলি মানুহে এইবোৰে আগৰ পৰা খাই আছিলে এতিয়া যিমান দিন এইকেইটা এৰিবলৈ ধৰিছে তেতিয়াৰ পৰাই বেমাৰ আজাৰ বেছি হ'বলৈ ধৰিছে এইবোৰ যেতিয়াৰ পৰা মানুহে এৰি দিছে আচলতে আমাৰ নিজৰ জেগাত যিটো বস্তু হয় আমাৰ তাত থকা মানুহৰ কাৰণে সেই বস্তুটোৱে ভাল হয় আৰু সেইবোৰে খাব লাগে আচলতে আৰু একচুৱেলি এইকেইটা ঔষধি গছ হয় আমি বিশেষকৈ শাক পাচলি হিচাপে ব্যৱহাৰ কৰিছোঁ কিছুমানেতো এইটো ঔষধ হিচাপে ব্যৱহাৰ কৰে এইটো একজেক্ট আমি নাজানো যে এইটো বস্তু খালে এইটো ভাল হয় নজনাৰ বাবদ এইবোৰ শাক পাচলি যিবোৰ মানুহে খাই আছে এতিয়ালৈকে একো নহয় একো হোৱা নাই আগৰ মানুহবোৰ কিমান বছৰ আৰু কিমান ভালকে থাকে একদম মানে একেবাৰে শেষৰ বয়সলৈকে নিজে কাম বন কৰি থাকিব পাৰে আজিকালি ইমান বেমাৰ মানুহে একো কামেই কৰিব নোৱাৰে শাৰীৰিক কষ্ট মানে নহয় কাবিলা খাই পোৱা কি অকণমান দেৰি ঢাকি থ'ব লাগিব কেৰাহীখন আমাৰ সৰু হৈ গৈছে আৰু এইখিনি এতিয়া কিমান সময় লাগিব সিজিবৰ কাৰণে কিমান সময় সিজাব লাগিব আধা ঘণ্টামান লাগিব আৰু আধা ঘণ্টামান লাগিব এতিয়া আৰু অকণমান মাংস পুৰিব পুৰা গাহৰি মাংস খুৰী তাৰপিছত আপুনি কাপোৰযোৰ বৰ ধুনীয়া পিন্ধি আহিছে নিজে বোৱা নে নিজে বোৱা কাপোৰ কানি ঘৰত বৈ থাকে বৈ থাকে আৰু হয় আপোনাৰ এই কাপোৰ সাজযোৰ মিচিং মেখেলা চাদৰ আৰু মিচিং মেখেলা চাদৰ আৰু খুৰাই লগতে পিন্ধি আহিছে আপোনাৰ সাজযোৰ মোৰতো এইটো কয় মানে হেৰি মিবু গালুক হয় এইটো হেৰিটো কয় মামলাৰে বুলি কয় আৰু মাফলাৰ এয়া মিবু গালুক আৰু মাফলাৰ আৰু মিচিং মাফলাৰ হয় আপোনালোকৰতো এতিয়া ধৰক মেইন উৎসৱ বুলি ক'লে আলি আই লৃগাং তাৰোপৰিও আপুনি এইমাত্ৰ পূজা এভাগৰ বিষয়ে ক'লে আৰু যিবিলাক হেৰি পূজা আছে সেইবিলাক চব খেতিৰ লগতে সম্পৰ্ক থকা হয় আলি আই লৃগাংটো আচলতে আমি যিটো লৃগাং পাতোঁ তেতিয়া আমাৰ পুৰাংবাদ বুলি কয় পুৰাং আপিন চাউল পাতেৰে সিজোৱাটো এইটো হেৰি কৰে লগত আমাৰ খাদ্য হিচাপে আমি কি কৰোঁ কচুৰ কচুৰ মানে এই হেৰিটো কুমলীয়া হেৰিডাল কচুথুৰিটো আনি শুকান মাছৰ পৰা এনেকাই বইল কৰি বনায়
কচুথুৰি আৰু শুকান মাছ এইটো কাৰৈং বুলি কয় খাৰটো দিয়ে এইটো হেৰি খাৰটো মাটিমাহৰ খাৰ এইটো দি পিনি প্ৰায় আমাৰ মিচিং সমাজত বনাই লগতে গাহৰি মাংসৰ লগত এনেকাই বইল কৰি বনায় গাহৰি মাংস আৰু প্লাছ হেৰি মাটিমাহ এইটো বইল কৰিয়ে বনায় সেইদিনা আমাৰ আলি আই লৃগাঙত মানে প্ৰতিটো ঘৰতেই চাব কোনেও নাভাজে মানে নাভাজে ভাজা চব্জি ব্যৱহাৰ নকৰে তাৰমানে ইহঁতৰ পূৰ্বপুৰুষত হেৰিয়ে নিয়ম পূৰ্বপুৰুষৰ মতে এনেকৈ কৈছে যদি সেইদিনা আমাৰ যিটো ধান প্ৰথম সিঁচা দিনাখন যদি ভাজা পোৰা খায় ধানটো লাষ্টত পোকে খাব শুকাব এনেকা হেৰিটো নিয়ম আছে বুলি সেইদিনা আলি আই লৃগাঙত আমাৰ ভাজাটো নাখায় সেইটো এটা পৰম্পৰা যে আলি আই লৃগাঙত ভাজা পোৰা নাখায় যি ৰান্ধিব বইলে ৰান্ধিব হয় সেইদিনাখন গাহৰি মাংস ৰান্ধিলেও বিভিন্ন এইবিলাক বনৌষধি পাত দি কিনে ৰন্ধা হয় আৰু লগতে শুকান মাছ আৰু কচু বইল কৰি ৰন্ধা হয় আপোনালোকে এতিয়া শুকান মাছটো কেনেকে প্ৰস্তুত কৰে সেইটো বিষয়ে অলপ ক'ব নেকি শুকান মাছটো আমাৰ নিয়ম মতে আলি আই লৃগাঙৰ 4-5 দিনৰ আগত বা আলি আই লৃগাঙৰ এদিনৰ আগত আমাৰ হেৰি নিয়ম মতে জনজাতিৰ নিয়ম মতে আমাৰ মিচিং গোষ্ঠীৰ নিয়ম মতে চিকাৰলৈ যায় চিকাৰৰ পৰা ধৰি অনা মাছ কিনি বা পশু মাংসই পাওক যিয়ে মাংস পাওক সেইদিনা আনি পিনি শুকাব পুৰা হেৰিত ডুঙা চাঙত শুকাব তাৰপিছত সেই মাছটো পিছত আলি আই লৃগাঙত ব্যৱহাৰ কৰা লগতে আপোনালোকে নামচিংটো কেনেকে প্ৰস্তুত কৰে নামচিংটো শুকান মাছটো খুন্দিব খুন্দোতে তাত কচু ঠাৰি এইটো অতনি কোৱা নিচিনা হেৰিটো দি দিব কচু দি দিয়ে কচু ঠাৰিবিলাক দিব তাৰপৰা বাঁহৰ চুঙাত ভৰাব বাঁহৰ চুঙাত ভৰাই এইটো 10-15 দিনমান মানে সিজিবলৈ দিব আৰু ধোঁৱা খাবৰ কাৰণে ধোঁৱা চাঙৰ ওপৰতে থৈ দিব আমাৰো সেই তেনেকে হেৰি শুকতি প্ৰস্তুত কৰে আমাৰ যিটো শুকতি বুলি কয় সেইটো আপোনালোকৰ নামচিং আৰু একেটাই বনোৱা পদ্ধতিটো প্ৰায় একেই আৰু তেনেকেই বনোৱা হয় এতিয়া নহৰু আৰু জালুক এইবিলাক লগাব আৰু এতিয়া আদা নহৰু জলকীয়া একেলগে খুন্দা আছে এইবিলাক এতিয়া দিয়া হৈছে এই পাত্ৰৰ নাম কি কৈছিলে বাতিয়ৰি যিটো আমাৰ মান ধনিয়া সেইটো বাতিয়ৰি পানীটো শুকাবলৈ দিবনে পানীটো থাকিব পানীটো থাকিব পানীখিনি ৰখা হ'ব সম্পূৰ্ণভাৱে শুকুৱাই নিদিয়ে পানীটো জোলটো খাব পাৰিব আৰু ইফালে চাইমদটো হৈ আছে নে আৰু সেইটো চাকিব লাগিব নে নালাগে আছে আৰু জাল মানে আৰু জাল আছে আৰু চাকিব পৰা যায় আৰু চাকিব পৰা যায় পুৰাং আপিন আৰু হেৰি মিচিং ভাষাত এই হেৰিটো কি ক'ব এই মানে ৰেচিপিটো কি হ'ব ৰাণাময়ী এগাদিন ক'ব নালাগে ৰাণাময়ী এগাদিন ককিৰা আটাক এনেকা আৰু এগাদিন ককিৰা আটাক বৰ ধুনীয়া লাগে নবুৰ পূজা দদগাং পাতিলে মানে দদগাংটো কি দহাকা
দহা কাজটোক দতগাং কয় আমাৰ আপোনালোকৰ দহা কাজটো বহুত ডাঙৰকে ডাঙৰকে পাতে বহুত ডাঙৰ 20-30 মান গাহৰিয়ে মাৰিব 20-30 গাহৰি মাৰে 20-30টা গাহৰি হৈ যায় গাহৰি যিবিলাক ৰান্ধে সব গাঁৱৰ মানুহে ৰান্ধে গাঁৱৰ মানুহে আমাৰ মিচিঙৰ বিয়া সেইটোৱে ক'বলৈ গৈছোঁ আমাৰ মিচিং মানুহে বিয়া পাতোতে বহুত টকা খৰচৰ প্ৰয়োজন হয় খৰচটো কৰিব নোৱাৰিলে ডাঙৰকৈ বিয়া পাতিব নোৱাৰে এতিয়া ধৰক গাহৰিৰ পৰা আৰম্ভ কৰি গাহৰিয়ে বিয়াত কিমান লাগিব কিমান মানুহ মাতিছে কিমান লাগিব এইটো আৰু এনেকৈ চাইমত এই বিয়াটো আমাৰ মিচিং বৰ বিয়াত এনেকাটো কিমান ডাঙৰ মানে হাজাৰ টোপোলা দৰাকে মানে বনাই ল'ব একটা হেৰিত বান্ধি ল'ব তাৰ পৰা মানে ৰাতভৰ একজন মানুহ চাকিয়ে থাকিব পিছদিনাখনৰ কাৰণে মাছ ৰাতিৰ পৰা একদম আৰম্ভ কৰি দিব তাৰপিছত আপোনালোকৰ বাৰু গাহৰি মাংসটো গম পালোঁ গাহৰি মাংসটো বহুত প্ৰয়োজন আৰু প্ৰিয় কাৰণ প্ৰত্যেকটো আপোনালোকৰ সকামতে লাগে বিয়া হওক বা আপোনালোকৰ পূজাই হওক চবতে গাহৰি মাংসৰ প্ৰয়োজন হয় গাহৰি মাংসটো লাগে তাৰ উপৰিও মাছটো কেনেকৈ খায় সেইটোৱে কওকচোন মাছটো আচলতে আমালোকে নৈপৰীয়া মানুহখিনি যিটো আপোনালোকে কি কয় মই এইটো অসমীয়াত ভালকৈ নাজানো নেকুং এইটো হাবিত বগোৱা হেৰিটো কি কয় এইটো নলটেঙা নলটেঙাৰ পৰা প্ৰায় মানুহে নৈপৰীয়া মানুহখিনি এই নলটেঙাৰ পৰাই আগৰ পৰা খাই অহা এতিয়াও মানুহে যদি এনেকা জিন্দা মাছ পায় নহয় নলটেঙাটোৱে বিচাৰে নলটেঙা বিচাৰে নাপায় নতয় মানে হেৰিটোৰ পৰাই খায় আৰু কি কয় ঔটেঙাৰ লগত নদীৰ জীয়া মাছ মানে প্ৰায় নলটেঙাৰ লগত খোৱা হয় মানে টেঙা জোল ৰান্ধি খায় তেনেকাই আৰু লগতে হেৰিটো কি বুলি কয় জংগলী কেৰেলা আৰু ঢেকীয়াৰ পৰা মাছটো আগতো এনেকাই মিচিংসকলে মাছটো ভাজি নাখায় এনেকাই বইল কৰি খাব পুৰি খাব নহ'লে পুৰি খাব বইল কৰিয়ে খায় প্ৰায় মাছটো মানে খালেও বইল কৰি খায় তাৰ লগত নলটেঙা বা ঔটেঙা দিয়ে নহ'লে ঢেকীয়া আকৌ তিতা মানে কলপাতৰ পৰাও পুৰি কিনে খায় খুৱাই দিব বাকী এতিয়া বহুত জানিলোঁ আপোনালোকৰ জনগোষ্ঠীৰ কথা আপোনালোকৰ খাদ্য প্ৰণালীৰ কথা এতিয়া অলপ খুৰাৰ বিষয়ে সুধো আপুনি দিনটো কেনেকৈ ব্যস্ত থাকে মোৰতো দিনটোৰ ব্যস্ততাটো মোৰ সৰু সুৰা দোকান এটা আছে সেইটোক লৈ টাউনলৈ ৰাতিপুৱা এপাক যাওঁ তাৰ পৰা আকৌ ওচৰতে গাঁওখিনি আছে তাৰ পৰা আলু আৰু হেৰি শাক পাচলি এইকেইটা আনো লগত লোকেল চাউল বেচে এইটো আনোতে অনা নিয়া কৰোঁতে আৰু দিনটো গুচি যায় আৰু আপুনি খেতি বাতি কৰে নাই খেতি বাতি অলপ কৰোঁ আৰু বাম খেতি মানে ৰঞ্জিত খেতি কৰে তাৰপিছত খুৰী আপুনিতো তাত লগায় তাতো মই লগাই বাৰু দোকানতে থাকে আৰু আপোনালোকৰ গাঁৱত এতিয়াও কাপোৰ বৈ থাকেনে মানুহবিলাকে বৈ থাকে বোৱাৰীও বৈ থাকে ছোৱালীবিলাকো বৈ থাকে এতিয়াও বৈ আছে আৰু আপোনালোকৰ কাপোৰটো সকলোৱে বহুত ভাল পায় চব মানুহে বিচাৰে আৰু যে এনেকুৱা কাপোৰ লাগে এতিয়া আপুনিয়ে যিযোৰ পিন্ধি আহিছে ইমান ধুনীয়া লাগিছে আপোনাক এইযোৰ আপুনি নিজে বোৱা নিজেই বোৱা আৰু বাকী মানে যিবিলাকে কাপোৰ বয় তেওঁলোকে বিক্ৰীও কৰে চাগে কিছুমান কিনিবলৈও আহে দিয়ে বাৰু কেতিয়াবা দিয়ে আৰু তেনেকে মানে বহুত বেছি কৰা মানুহ আছে নে এনেই সাধাৰণকে ঘৰত আছে বেপাৰীও আছে আহে মানে এইবিলাক মেখেলা চাদৰ বিলাকে বিশেষকে বোৱা হয় আৰু এইটো চব্জিও খাবলৈ হ'ল আৰু
এইটো হৈ গৈছে হৈ গৈছে আৰু এই মাংসটো অকল পুৰা মাংসই হ'ব আৰু গাহৰি মাংস পুৰা পুৰিলে গাহৰি মাংস বহুত বেছি খাই দিব পাৰি খাবলেও ভাল লাগে আৰু মানে পুৰা মাংস বহুত খাব পাৰি চাই মদৰ লগতো পুৰা মাংস বহুত ভাল লাগে মাংস পুৰাটো পুৰিব লাগিব নে পুৰিব লাগিব অলপ ৰঙা ৰঙা হ'ব লাগিব বহুত বেছি সময়ও লগা নাই কথা পাতোতে হৈয়ে গ'ল খালি আৰু হেৰি পুৰা মাংস কিডোখৰ অলপ পুৰি লৈছে আৰু পৰ আপং এগাদি প্ৰিয় দৰ্শকসকল আমি এতিয়া পুৰা গাহৰি মাংস আৰু এফালে চাইমদ প্ৰথমে ইয়াৰে জুতি লৈ লওঁ এফালে খুৰীয়ে চাইমদ বাকিলে চাকি ল'লে প্ৰথমে 2-3 বাৰমান চাকিলে চাগে ন 2 বাৰমান চাকিলে প্ৰথমে এতিয়া পুৰা গাহৰি মাংসৰ লগত চাইমদৰ সোৱাদ লওঁ তাৰপিছত আৰু ইটো মাংস তেতিয়াহ'লে লগ খুৰা খুৰী চাই গোন্ধটো বহুত ধুনীয়া আহিছে ন গোন্ধটো একদম ভাল আছে পুৰা এটা স্মকি ফ্লেভাৰ যিটো আমি স্মকি বুলি কওঁ যে মানে ধোঁৱা হেৰিটো সেইটো আছে অলপ মিঠা চোকা মানে সাজটো নিচিনাই খালি অলপ মিঠা চোকা তেনেকুৱা ভাৱটো আছে বাকী কিন্তু এই স্মকি ফ্লেভাৰটো বহুত মানে ষ্ট্ৰংকৈ আছে আৰু যোনে সাজ খাইছে এই চাইমদ খাই নাপায় তেওঁলোকৰ বাবে মানে এইটো পূৰা স্মকি যিটো ফ্লেভাৰ সেইটো একদম ভালকৈ পাব আৰু বাকী সাজৰ নিচিনাই আপোনালোকে সাজ খাইছে চাগে সাজৰ নিচিনাই হয় আৰু এইটো অলপ মিঠা চোকা তেনেকুৱা হয় আৰু আচলতে চাইমদটো এনেকুৱা হয় প্ৰথম চৌকাটো মানে পানীটো একেবাৰে হেৰিকে যায় পূৰা অপেনলি যায় মানে মুকলিকৈ যায় আকৌ এবাৰ এইটো চাকিবগৈ লাগিব তেতিয়া লাহে লাহে যিটো হেৰিটো চাইমদৰ হেৰিটো টাইট হৈ যায়তো তেতিয়া মানে লাহে লাহে টুপ টুপকৈ পৰিব সেইটো পাই মানে বহুত ধুনীয়া পেটৰ কাৰণে ভাল হয় প্ৰথমটোৰ কাৰণে গৰমৰ দিনত ভাল চাগে গৰমৰ দিনত এই আটাইতকৈ ভাল বস্তুটো গৰমৰ দিনৰ এইটোৱে মানে চৰ্বতৰ নিচিনা হয় বস্তুটো ন গৰমৰ দিনত মানে ধৰক আৰু পেচাবৰ যদি গণ্ডগোল হয় তেতিয়াহ'লে মানে এইটো আৰামছে খাব পাৰি আৰু বিশেষকৈ ইয়াত ৰ'দ দিলে মানে পানী কোৱাকৈ এইটোৱে কাম বুলি চাকে এইটো হাজত যিখিনি বস্তু দিয়ে ইয়াতো এইটোৱে দিয়ে একেই মাত্ৰ এইটো হেৰি তুগুৰিটো পুৰা আৰু হেৰিটো খেৰখিনি জ্বলোৱা এইখিনি ভাতটো বনাই এইখিনি মিক্স কৰি পিনি এই দৰৱটো সেনাই দিলে হৈ গ'ল 15 দিন 20 দিনত গৰম দিনত 1 সপ্তাহ 10 দিনতো কম সোনকালে বুলি ভাবিলে খাব পৰা যায় 1 সপ্তাহতে খাব পাৰে গৰম দিনত ঠাণ্ডা দিনত আকৌ 1 মাহ লাগে ঠাণ্ডা দিনত সময় লাগে আপোনালোকে গৰম দিনত ঘৰত ৰাখি থয় তেতিয়াহ'লে এতিয়াও বনাই থোৱা হেৰিয়ে আছে গৰম দিনত কাম বুলি বনায় আৰু ন এনে গৰম দিনত
পানী খাই যে পানী খোৱা নিচিনা পানী খোৱাকৈ এইটো খাম বুলি এইটো খাম বুলি বনাই থৈ দিয়া হয় হয় ভালেই প্ৰিয় দৰ্শকসকল আমাৰ এতিয়া চাইমদ খোৱা পৰ্ব শেষ হৈছে আৰু এতিয়া আমি ভাতৰ কাৰণে আগবাঢ়ো এতিয়া খুৰা খুৰী তেতিয়াহ'লে এতিয়া ভাত বাঢ়ি লৈ আহোঁ ঠিক আছে চাইমদ খাই বহুত ভাল লাগিলে খুৰী ধন্যবাদ আপোনাক ইমান ধুনীয়া হেৰি খোৱালে এতিয়া পুৰা আপং পৰ আপং সৰি পৰ আপং খোৱালে ইমান ধুনীয়া বহুত এগাদিন আৰু গাহৰি মাংসটোৰ নাম কি কৈছে এগাদিন পুৰা পুৰা এগাদিন পৰ আপং এগাদিন পৰ আপং এগাদিন খালো এতিয়া বহুত ভাল লাগিলে আৰু এতিয়া ভাত খাওঁ এতিয়া ভাত খাওঁ দৰ্শকসকল এতিয়া ভাত বাঢ়ি লৈছো খুৰা ভাত খাওঁ আমি এতিয়া ভাত খাম এতিয়া ভাত খাবলৈ আৰম্ভ কৰোঁ খুৰীয়ে ৰন্ধা গাহৰি মাংস জাবৰইং এইটো নাম কি জাবৰইং বুলি কয় গাহৰি মাংস বইলকে প্ৰথমে বইল শাকটোৱে টেষ্ট কৰি লওঁ এনেকৈ ভাল লাগিছে একদম পাতটো যে ধুনীয়াকৈ সিজি গৈছে কোমলকৈ আৰু জ্বলাটো জালুকৰ গোন্ধ আদা নহৰুৰ গোন্ধ জলকীয়া একদম ধুনীয়া জ্বলা হৈছে আৰু মানে খুব ভাল লাগিছে পাতটো যে পাতটো খাবলৈ বৰ ভাল হৈছে গাহৰি মাংসৰ মানে তেলীয়া যিহেতু তেলী গাহৰি আছিলে তেলীয়া ভাৱটো আছে লগতে পাতটো ধুনীয়া কোমল হৈ গৈছে আৰু লগতে মাংসটো কোমলকৈ সিজি গৈছে একদম মাংসটো মানে আপোনাৰ কোমল হৈছে মুখত দিয়াৰ লগে লগে নিজে উমাই যায় ন চুবাবই নালাগে মুখত দিয়াৰ লগে লগে ধুনীয়াকৈ নিজে সোমাই গৈছে একদম কোমলকৈ সিজি গৈছে আৰু লগতে এইখিনি খাই মানে এইটোৱে গম পাইছোঁ এনেকুৱাবিলাক খাই আমনি নালাগে আপুনি মানে খাই থাকিব পাৰিব একদম আমনি নালাগে চবৰ কাৰণে ভাল আৰু চবৰ কাৰণে ভাল আপোনাৰ পেটৰ কাৰণে বেমাৰ আজাৰ কাৰণেও ভাল যিটো আমি কওঁ যে আমুৱাই যায় বুলি এইটো এনেকুৱা ধৰণে যদি আপুনি গাহৰি মাংস বনাই খায় তেতিয়াও আপোনাৰ আমুৱাই নাযায় মানে খাবলৈ মন গৈয়ে থাকিব ইমান সোৱাদ হৈছে মাংসৰ জোলকণো ইমান মজা হৈছে খাবলৈ নহয় জোলকণো বহুত ভাল হৈছে আচলতে এইটো যিকোনো মাংস খাওঁতে আগত বইল কৰি পিনিয়ে পুৰিলে পুৰিব লাগে বইল কৰি ডাইৰেক্ট কেঁচা মাংস পুৰি খাব নালাগে হয় গাহৰি মাংসটো সেই আমাৰ পুৰাৰ আগতে বইল কৰি লোৱা হৈছিলে সেই বইল কৰিয়ে পুৰিব লাগে আচলতে আৰু তেতিয়াহ'লে দৰ্শকসকল আমি এতিয়া এই মাংসৰ জুতি লওঁ বইল আগত বইল কৰিব লাগে আগতে বইল কৰি কাটি কিনি পুৰিব লাগে তাৰপিছত পুৰিব লাগে আৰু তেতিয়াহ'লে দৰ্শকসকল আমি এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ আৰু শেষত আপোনালোকক অনুৰোধ কৰোঁ আমাৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যবোৰ আগবঢ়াব আৰু লগতে শ্বেয়াৰো কৰিব আৰু যদি আমাৰ এই খুৰীয়ে ৰন্ধা খুৰাই বিভিন্ন তেওঁলোকৰ জনগোষ্ঠীৰ বিষয়ে কোৱা কথাসমূহ যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটাও কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ